আমাৰ ইষ্টাব্লিছ বৰবজাৰ মহলাই পূজা আমি 1949 চনত ইষ্টাব্লিছ কৰিছোঁ। এইবাৰলৈ মানে 73 মানে প্ৰথম পূজা আৰু মেলা আহ্বান কৰা হৈছে। এই পূজা আৰু মেলাত আমি কাৰ্যসূচী মতে আমি 5 দিনীয়া কাৰ্যসূচীলৈ আয়োজন কৰা হৈছে আৰু এই 5 দিনত আমি বিভিন্ন যেনে আলাৰন থিয়েটাৰ আৰু নৰ্থ ইষ্ট এক্সপো আৰু মীনা বাজাৰ আৰু সন্ধিয়া আমি ভিডিঅ' নামাতি কীৰ্তন আৰু বড়োৰ কিবা কি কয় আৰজ মেটাই এইটো আমি আয়োজন কৰিম 5 দিনত। এইখিনি আমি আপোনালোকক কথা দিয়াৰ দৰে যদি পৰিচালনা কৰিব নোৱাৰোঁ তেতিয়া আমি নিশ্চয় যিসকলে তেনেকৈ আমাৰ বিৰুদ্ধে বা এগেইনষ্টত পূজা মেলা পৰিৱেশটো বিনষ্ট কৰিব বিচাৰে তেওঁলোকক আমি উচিত বিচাৰৰ যোগেদি শাস্তি দিম, তেনেকৈ কৈ আছোঁ মই। গতিকে আশা ৰাখিছোঁ আমাৰ সভাপতি বা সম্পাদক বা কমিটিৰ সভাপতি সম্পাদকে বা ভলণ্টিয়াৰসকলে যাতে সুচাৰুৰূপে হয়তো মই তেতিয়াও অলপ গাইছোঁ, তেনেকৈ হয়তো মাইক হ'লে ভাল আছিল, কিন্তু নাছিলে, প্ৰচাৰ হ'লহেঁতেন। কাৰণ এক্সপো আৰু মীনা বজাৰ আৰু কি আছে ভিডিঅ' তাতো মাজে আগৰ বাৰত তেনেকেই মানে সেই মদৰ মানে প্ৰচলন হৈছিল, যাৰ কাৰণে আমাৰ এবচেণ্ট ভাইসকলে তেনেকৈ চকা নজৰ দিছে আৰু দি আহিছে। সেইকাৰণে আমি যোৱা 3 বছৰৰ আগতেই এইটো সম্পূৰ্ণ বন্ধ কৰিছোঁ। তাৰ আশা ৰাখিছোঁ যাতে আমি এই মন্দিৰৰ কৃপাত বা মন্দিৰৰ শক্তিৰ কৃপাত আপোনালোকৰ সহযোগত তেনেকৈ এই অঞ্চলক আমি এই মানে ভিতৰুৱা গাঁৱলীয়া যুৱক যুৱতী বুঢ়া বৃদ্ধা তেওঁলোকে বছৰৰ মূৰত প্ৰথম পূজা হিচাপে উপভোগ কৰিব পাৰে, এইটো আশা ৰাখি মই আপোনালোকক এইখিনি কৈ ধন্যবাদ।